নমস্কাৰ জ্ঞান সম্ভাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কিছু সময় পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছু গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিলে ADR পৰীক্ষাক লৈ। এতিয়া সেইমতে কথাখিনি হৈছে অসমৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ বাবে তলত গুৰুত্বপূৰ্ণ নিৰ্দেশনা উল্লেখ কৰা হ'ল। তেওঁ এনেদৰে এটা পোষ্ট লিখিছিলে, য'ত তেওঁ উল্লেখ কৰিছে 1 নম্বৰতে OMR চিট ডাউনলোড। আমাৰ প্ৰাৰ্থীসকলে কি কৰিব পাৰিব? 8 অক্টোবৰৰ পৰা 22 অক্টোবৰলৈকে তেওঁলোকৰ OMR চিটসমূহ ডাউনলোড কৰিব পাৰিব। গতিকে ই এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আৰু ভাল খবৰ যে প্ৰাৰ্থীসকলে কি কৰিব, নিজৰ যিখন তেওঁলোকৰ OMR চিট আছিলে সেইখন 8 অক্টোবৰৰ পৰা 22 অক্টোবৰৰ ভিতৰত ডাউনলোড কৰিব পাৰিব। দ্বিতীয়তে এনচাৰ কিৰ উপলব্ধতা এতিয়া চতুৰ্থ আৰু পঞ্চম দুয়োখন কাকতৰ কি কৰা হৈছে, অফিচিয়েল এনচাৰ কি 9 অক্টোবৰৰ পুৱা 6 বজাত উপলব্ধ কৰিব আৰু সেইখন আপোনালোকে নিজৰ OMR চিটখনৰ লগত মিলাই চাব পাৰিব। যেতিয়া মিলাই চাব তেতিয়া যদি এনচাৰ কিৰ প্ৰত্যাহ্বান, যদি প্ৰাৰ্থীসকলে তেওঁলোকৰ উত্তৰ বহী পুনৰীক্ষণ কৰিব বিচাৰে, যদি তেওঁলোকে চৰকাৰী যিখিনি OMR চিট থাকিব, এনচাৰ কি থাকিব, লগত তেওঁলোকৰ OMR চিটসমূহ 9 অক্টোবৰৰ পৰা 18 অক্টোবৰৰ ভিতৰত কি কৰিব পাৰিব, যদিহে তেওঁলোকৰ OMR চিট আৰু এনচাৰ কিৰ মাজত যদি কিছু তাৰতম্য দেখে তেতিয়াহ'লে তেওঁলোকে কি কৰিব পাৰিব, এনচাৰ কিৰ প্ৰত্যাহ্বান জনাব পাৰিব, তেওঁলোকে আবেদন কৰিব পাৰিব। গতিকে পৰীক্ষাৰ্থীসকলৰ বাবে এইখিনি অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ, ভাল খবৰ যিহেতু। গতিকে আপোনালোকে তাৰিখকেইটা মনত ৰাখিব। OMR চিট ডাউনলোড 8 অক্টোবৰৰ পৰা 22 অক্টোবৰ, এনচাৰ কিৰ উপলব্ধতা 9 অক্টোবৰৰ পৰা 6 বজাৰ পৰা, আৰু এনচাৰ কিৰ যদি আপোনালোকে প্ৰত্যাহ্বান জনাব বিচাৰে 9 অক্টোবৰৰ পৰা 18 অক্টোবৰৰ ভিতৰত আবেদন জনাব লাগিব। ধন্যবাদ।